লাগিছে ধান কাটি কৈ দিয়া মজা লাগিছে ফাৰ্ষ্ট টাইম কাটি हम नहीं सुधरेंगे हम नहीं सुधरेंगे Hi guys, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মানে আজি আমাৰ টাউনৰে হাই সেকেন্ডাৰী স্কুলৰ পৰা ষ্টুডেন্ট আহিছে প্ৰজেক্টৰ কাৰণে ধান কাটিবলৈ সেয়ে মানে আমাৰ পথাৰখন লৈছে তেন্তে আপোনালোকক দেখাই দিও তেন্তে অলপমান লাগিছে ধান কাটি কৈ দিয়া মজা লাগিছে ফাৰ্ষ্ট টাইম কাটিছো বহুত ভাল লাগিছে পথাৰটো আমাৰ আৰু বেছি ভাল লাগিব আৰু মাকুমদিলৰ ইয়াৰ ভিউ খিনি ইমান মজা ফাৰ্ষ্ট টাইম আহিছে জানে মাকুমদিলা বেষ্ট পুৰা ধান কটাত ব্যস্ত আৰু এতিয়া দেই এইখিনি লৈ লৈছো এতিয়া সবৰ কাৰণে সবে পথাৰত খাম ইয়াত কি আছে দাইল ইয়াত আচাৰ ন ইয়াত আচাৰ আছে ইয়াত ভাত এইখিনি পানী এইখিনি দাইল ন এয়া দাইল আৰু এইখিনি দুখিনি দাইল এতিয়া মাংস চব্জিটোহে দৰকাৰ আৰু ন আনি আছে আমাৰ এইপিনে ড্ৰাইভাৰ ঠেলা চলাব ঠেলাত লৈ গৈছো মানে পথাৰখন ওচৰত তথাপিও ইমান গধুৰ বস্তু বকিব নোৱাৰো এইপিনে পাতি এখন লৈ আহিছে বহিবৰ কাৰণে চবে এইপিনে ধৰা লৈ লৈছে মানে এইপিনে তামোল পাণ এইপিনে নিচা দৌ এইপিনে এপা দৌ টাউন ষ্টাত এয়া মাংস আহি গ'ল জলদি আনক মাংস বস্তুটো দেৰি নকৰিব মাংস মেইন দেখাই দিয়ক এয়া মাংস আমি খাবলৈ ৰেডি যাবহে লাগে ভাত চাত আনিছো দে এতিয়া কৰিব লাগিব ভালকে কৰ কেনেকুৱা লাগিছে কৈ দে আমাৰ ইয়াত আহি কিমান ভাল লাগিছে এইটো কৈ দে অ'কে এয়া চব আহি যাব এতিয়া ভাত খাবলৈ এয়া পাতি আনিছে
দে এবাৰ বাই বাই Good. বাই 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 গম বুৰৰে চোতালতে হুই হাহুই মাতে মৰমতে জোঁৱাই আহিছে বুলি हम नहीं सुधरेंगे हम नहीं सुधरेंगे हम नहीं सुधरेंगे